আপোনালোকে পৃথিৱীৰ ভিতৰত ডাঙৰ আমাজন জংঘলৰ বিষয়ে নিশ্চয় শুনিছে। যদি পৃথিৱীখনৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমাজন জংঘলক পৃথিৱীৰ কলিজা বুলি কোৱা হয়। আমাৰ পৃথিৱীখনৰ 20% অক্সিজেন আমাজন জংঘলৰ পৰাই উৎপন্ন হয়। তেতিয়াহ'লে জানো আহক আজি আমি আমাজন জংঘলৰ বিষয়ে কিছুমান ইণ্টাৰেষ্টিং কথা। আৰু আপোনালোকে চাই আছে নলেজ টিভি অসম। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো টিপি দিয়ক। আমাজন জংঘল এখন নহয় 9খন দেশত বিয়পি আছে। ইয়াৰে আটাইতকৈ ডাঙৰ অংশ ব্ৰাজিলত 60%, পেৰুত 13%, কলম্বিয়াত 10%। ইয়াৰে উপৰিও আৰু 5খন দেশত বিয়পি আছে। আপোনালোকে জানেনে আমাজন জংঘলত 4 বিলিয়নতকৈও অধিক গছ আছে। ইয়াৰে গছবিলাক ইমান ডাঙৰ আৰু ঘন যে ইয়াৰে সূৰ্যৰ পোহৰ মাটিত আহি নপৰে। ইয়াৰে গছবিলাক ইমান ঘন যে পৃথিৱীৰ ভিতৰত 62% ৰেইন ফৰেষ্ট অকল আমাজনৰ পৰাই আহে। আমাজন জংঘলৰ মাটিকালি 5.5 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ, যি নেকি আমাৰ ভাৰতবৰ্ষতকৈও বহু গুণেই ডাঙৰ। আপোনালোকে বুজিছে যে আমাজন জংঘল কিমান ডাঙৰ। আপোনালোকে জানেনে আমাজন নদী পৃথিৱীৰ ভিতৰতেই দ্বিতীয় বৃহত্তম নদী আৰু পৃথিৱীখনৰ 20% নদী আমাজন নদীত যাই লগ হয়। বৰষুণৰ সময়ত যেতিয়া ইয়াৰ পানী বাঢ়ি যায় ইয়াৰ উচ্চতাও বাঢ়ি যায় আৰু ইপাৰ সিপাৰ মনিব নোৱাৰা হৈ পৰে। আৰু আপোনালোকে জানেনে আমাজন জংঘলত 17,000তকৈ অধিক প্ৰজাতিৰ গছ আৰু 3,000তকৈ অধিক প্ৰজাতিৰ পোক পতংগ আৰু আমাজন নদীত 5,000তকৈ অধিক প্ৰজাতিৰ মাছ পোৱা যায়। আৰু আপোনালোকে জানি আচৰিত হ'ব যে এই আমাজন জংঘলত 3,000তকৈও অধিক অকল মকৰাৰ প্ৰজাতি পোৱা যায়। তেতিয়াহ'লে আজি আমি আলোচনা কৰোঁ আমাজন জংঘলত পোৱা 5টা আচৰিত জীৱ জন্তুৰ বিষয়ে। 1 নম্বৰ, বুলেট পৰুৱা। বুলেট পৰুৱা দেখাত বহুত সৰু। আপোনালোকে পৰুৱা বহুত দেখিছে কিন্তু এনেকুৱা পৰুৱা দেখা নাই। এই পৰুৱাটোৱে কামুৰিলে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এই পৰুৱাটোৱে কামুৰিলে বন্দুকৰ গুলি লগাৰ নিচিনা অনুভৱ হয়। সেয়েহে ইয়াক বুলেট পৰুৱা বুলিও কোৱা হয়। এই পৰুৱাটো আমাজন জংঘলত বহুত বেছিকৈ পোৱা যায়। 2 নম্বৰ, আৰু আপোনালোকে জানেনে আমাজন জংঘলত 120 প্ৰজাতিৰ বিষাক্ত বেং পোৱা যায়, যি নেকি বিভিন্ন ধৰণৰ ৰঙৰ হয়। দেখিবলৈ বহুত ধুনীয়া যদিও ইয়াৰে এটা বেঙৰ দেহত 10জন লোকক মাৰিব পৰা বিষ পোৱা যায় আৰু এই বেংসমূহ বৰষুণৰ বতৰত বেছিকৈ পোৱা যায়। নম্বৰ 3, এনাকোণ্ডা। এনাকোণ্ডা সাপ আপোনালোকে চিনেমাত বহুত দেখিছে আৰু এজন মানুহৰ একেবাৰে খাই পেলোৱাও দেখিছে। প্ৰকৃততে আমাজন জংঘলত ইমান ডাঙৰ এনাকোণ্ডা সাপ পোৱা নাযায়। আমাজন জংঘলত পোৱা সাপৰ দৈৰ্ঘ্য 30ৰ পৰা 40 ফুট দীঘল হয়। এই এনাকোণ্ডা সাপ বহুত বিষাক্ত নহ'লেও সৰু সুৰা জীৱ জন্তু একেবাৰে খাই পেলায় আৰু এই সাপসমূহ বেছিকৈ পানীত থাকে। নম্বৰ 4, আমাজন জংঘলত এখন এনেকুৱা নদী আছে যি নেকি ইয়াৰ টেম্পাৰেচাৰ 110 ডিগ্ৰী আৰু এই নদীখনৰ পানী উতলি থাকে। আৰু সেই জংঘলত থকা কিছুমান জনজাতিৰ লোকৰ যদি মৃত্যু হয় তেতিয়া এই নদীখনত পেলাই দিয়ে আৰু কোৱা হয় এই নদীখন স্বৰ্গৰ দুৱাৰ বুলি। নম্বৰ 5, আমাজন জংঘলত এটা ভয়ানক প্ৰজাতিৰ ঈগল পোৱা যায় আৰু ইয়াৰ আকাৰ বহুত ডাঙৰ আৰু এই ঈগলটোৰ ওজন 7ৰ পৰা 8 কেজি হয় আৰু ইয়াৰ মুখ্য চিকাৰ বান্দৰসমূহ আৰু এই ঈগলটোৱে বহুতো জীৱ জন্তুকো লক্ষ্য কৰি চিকাৰ কৰে। বন্ধুসকল, এয়াই আছিল আমাজন জংঘল। কেনেকুৱা পালে তলত কমেণ্ট কৰি ক'ব।